ফ্ৰেছ লোকৰ যদি কোনোবাই মাৰুতি অমনি বিচাৰি আছে এখন আছে আপোনাৰ কোনোবাই যদি আপোনাৰ গাড়ী এখন ল'ব বিচাৰে কিছুমান মানুহ এনেকুৱা থাকে গাড়ী এখন ল'ব বিচাৰে পইচা কম দি আছে বাজেট কম দি এচিও লাগে আপোনাৰ কাগজ পত্ৰ ওকে লাগে তেনেকুৱা বহুত মানুহে বিচাৰি থাকে গাড়ী আপোনাৰ লো বাজেটত গাড়ী লাগে বুলি কয় কোনোবাই যদি আপোনাৰ লো বাজেটত এচি সুবিধা উপভোগ কৰিব বিচাৰিছে তেতিয়া আমাৰ ইয়াত কন্টেক্ট কৰিব পাৰে এখন গাড়ী আমি নিশ্চয় কম দামত দি আছো কাগজ পত্ৰ সব ট্ৰান্সফাৰ কৰি মেলি আমি 1 লাখত দি আছো only 1 লাখত দি আছো 3000 something এনেকা চলিছে গাড়ীখন আমি ট্ৰান্সফাৰ কৰি এখন 290 ৰাখিছো তাছমি 135 কৈছো আৰু কিবা এটা চাই দিম ট্ৰান্সফাৰ কৰি আমি 135 কৈছো অন টেবল আমি আৰু ডিসকাউন্ট কৰিম মাত্ৰ 135 সব মানে ক্লিয়াৰ কৰি মেলি 135 এসি পাবো নমস্কাৰ বন্ধু-বান্ধৱীসকল মই বিবিৰাজ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিছো আজি ভিডিওটো বহুত ব্যক্তিগত মোৰ চেনেলত এইটো ভিডিও এনেকুৱা সেকেন্ড হ্যান্ড গাড়ী ফাৰ্স্ট ভিডিও হ'ব আশা কৰো আপোনালোকে সকলোৱে চাই ভাল পাব যদি ভাল পায় তেনেহলে বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিব যদি ফেসবুক পেজত চাই তেনেহলে ফেসবুক পেজটো ফলো কৰিব যদি ইউটিউব চেনেলত চাই চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ আশা কৰিলো আজি দেখিছে ন এখানে মোৰ পাছন দেখিছে এখানে গাড়ী লাইন লাগি আছে আপোনাৰ ইন্ডিকাৰ আছে কাৰ আছে ভান আছে আপোনালোকৰ মাজত একদম সুন্দৰ এটা ভিডিও লৈ আহিছো আশা কৰো ভাল হ'ব আৰু আমাৰ এই গাড়ীসমূহৰ প্ৰাইচসমূহ জানিবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ আপোনালোকৰ এড্ৰেছ ঠিকনা সকলোখিনি দিবলৈ চেষ্টা কৰিম মোৰ লগত আছে আমাৰ এই ডিলাৰটো সত্তাধিকাৰী আপোনাৰ সকলোৱে চিনি পাইছে আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু প্ৰথমতে আপুনি এই ডিলাৰটো এড্ৰেছটো কৈ লওক কোন জায়গাত এড্ৰেছটো আছে এড্ৰেছটো কৈ লওক হয় আমাৰ এড্ৰেছটো আপোনাৰ সোনাই টাউনৰ মাজমজিয়াতে আছে আপোনাৰ নাহৰআলি বুলি কয় 1 নম্বৰ ৱাৰ্ড নাহৰআলি ৰয়েল এনফিল্ড ডিলাৰ নিয়াৰ ৰয়েল এনফিল্ড ডিলাৰ আৰু সোনাই যেটো আপোনাৰ মানে মেপন মাৰিছিল যেটো আপোনাৰ ৰয়েল এনফিল্ড ডিলাৰটো মেপন মাৰিছিল তাৰ অলপ আগতে এপিনৰ পৰা আহিলে যেটো আপোনাৰ লোকে হাপেকা সাইডৰ পৰা সিধা আহি যাও সিধা আহি লেফট সাইডে দেখিব আৰু যদি আপোনালোকে শিৱসাগৰ সাইডৰ পৰা শিৱসাগৰ সাইড পায় যেটো আমাৰ এসটিসি তিনিআলিটো ডাইৰেক্ট সিধা সোমাই আহি আপোনাৰ ৰাইট সাইডে দেখিব বেছি কথা নাপাতো কথা পাতি মানে গাড়ীসমূহৰ মানে প্ৰাইচটো জানিবলৈ চেষ্টা কৰিম আৰু কিমান মডেলৰ তাৰ লগ কেনেকুৱা ধৰণৰ কি সুবিধা আছে আপোনাৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম ঠিক আছে এখন আমাৰ টাটা টিয়াগো XZ প্লাস হয় টাটা টিয়াগো টপ মডেল হয় আপোনাৰ XZ প্লাস এখন আমাৰ 2019 ৰ হয় 19 মডেল টাটা টিয়াগো XZ প্লাস হোয়াইট কালার ধুনিয়া হৈ আছে গাড়ী সব টায়াৰ কন্ডিশন ভাল হৈ আছে গাড়ী আপোনাৰ একদম ফ্ৰেছ কন্ডিশনত আছে ৰানিং কন্ডিশন আপোনাৰ 63 সামথিং চলিছে গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি 380 ৰাখিছো প্ৰাইস অন টেবল আমি অলপ নেগোশিয়েট কৰি দিম বাকি মানে ফাৰ্স্ট ওনাৰ গাড়ী হয় কাগজ পত্ৰ ট্ৰান্সফাৰ মাৰি দিম আমাৰ ফালৰ পৰা ডকুমেন্টেশন কৰি দিম 380 কৈছো অলপ চাই দিম কালি আহি সোমাইছে গাড়ী এটো কাৰণে অলপ লেটেৰা হৈ আছে হলেও আপুনি বনাই দিব পাৰে অলপ সাৰ্ভিসিং কৰি দিম এখন ধুনিয়াকে কালি আহি সোমাইছে গাড়ী এটো কাৰণে অলপ লেটেৰা হৈছে আলটো কেটেন হয় 2012 মডেলৰ কোনবাই যদি কেটেন আপোনাৰ এসি বিচাৰি আছে এসি থকা এসি পাৱাৰ ষ্টেৰিং থকা গাড়ী যদি 2 লাখৰ ভিতৰত বিচাৰি আছে এখন ল'ব পাৰে আমি 185 ত কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি দি দিম মানে কাগজ পাতি অল ক্লিয়াৰ কৰি মেলি ট্ৰান্সফাৰ কৰি মেলি 185 ত আমি 185 দিও ঠিক আছে আপোনাৰ যদি লং কম বাজাৰৰ ভিতৰত যদি আপুনি লং বুলি নহলে 185 কাগজ পাতি অল ক্লিয়াৰ কৰি আপোনাৰ নামত ট্ৰান্সফাৰ কৰি মেলি ইমানটো কিমান চলিলে এখন আপোনাৰ 62 সামথিং চলিছে 62000 চলিছে 62 হয় 62 আৰু আপোনালোকে মানে কি ভিতৰ ভাগৰ আপোনাৰ দেখাই দিবলৈ অলপ মানে প্ৰব্লেম আছে চাবিখিনি আছে চাবি আমাৰ দাদাজনে পাহৰি মানে ঘৰত পাহৰি আহিলে কাৰণে আপোনাৰ বাহিৰ যদি এখন খোলা আছে চাই ল'ব পাৰিব খোলা আছে মানে ভিতৰ সাইডটো এয়া মানে ভিতৰ সাইডটো দেখুৱাই এসি পাৱাৰ ষ্টেৰিং পাব ইঞ্জিন সিল আপোনালোকৰ বেক সাইডে আপোনাৰ সিটখিনি দেখাই দিছো যক গাড়ী মানে একদম টিপ টপ কন্ডিশন হয় একো প্ৰবলেম নাই খালি ওয়াশ কৰিব লাগে কালি আহি সোমাইছে আমি ওয়াশ কৰি সাৰ্ভিসিং কৰি ধুনিয়াকে দিম আৰু এপিনে আছে আমাৰ সুজুকি এখনৰ প্ৰাইসটো কিমান এখন কৰিব কন্ডিশনটো একো বিষয় কৰি দিব অলপ এখন আমাৰ মাৰুতি 800 হয় 2005 মডেলৰ হয় গাড়ী ইৰোথি টাইপ 3 মডেলৰ গাড়ী হয় ধুনিয়া হৈ আছে কন্ডিশন ভাল কন্ডিশনৰ কিলোমিটাৰ খুব কম চলিছে গাড়ী আপোনাৰ একদম ফ্ৰেছ লুকত পাব সেন্টাৰ লক লাগি আছে মাৰুতি গাড়ীত যেহেতু সেন্টাৰ লক নাহে হলেও এটো সেন্টাৰ লক আহি আছে এখন গাড়ীত সেন্টাৰ লক লগোৱা আছে গাড়ী কন্ডিশন ওকে আছে এখন আমি প্ৰাইস ৰাখিছো 1,10,000 কাগজ পত্ৰ ক্লিয়াৰ কৰি মেলি যদি কোনোবা আপোনাৰ যদি দুৰ্গা পূজাৰ আগত কোনোবা কাস্টমাৰ যদি মাৰুতি 800 ল'ব বিচাৰিছে আমি অলপ কম প্ৰাইসত আমি মিলাই দিম এখন আমাৰ জাগাডোখৰ অলপ সৰু হৈছে এখন আমাৰ মাৰুতি ভেন আছে চাই ল'ব পাৰে মাৰুতি ভেন আপোনাৰ 2017 মডেলৰ BS4 গাড়ী হয় চাই ল'ব পাৰে মাৰুতি ভেন আছে
ধুনীয়া কণ্ডিশ্যন, বডি কণ্ডিশ্যন ধুনীয়া আছে। মই আপোনাক বেক চাইডৰ পৰা দেখাই দিম ধুনীয়াকৈ, খুলি মেলি দেখাই দিম। এইটো আপোনাৰ বডি কণ্ডিশ্যন ধুনীয়া আছে, কাগজ পত্ৰ চব অ'কে। যদি মাৰুতি অমনি কোনোবাই বিচাৰি আছে ফ্ৰেছ লোকৰ, যদি কোনোবাই মাৰুতি অমনি বিচাৰি আছে, আপুনি যদি ইকোভানৰ বদলি যদি কোনোবাই মাৰুতি ভাল স্কুল ডিউটিৰ কাৰণে, প্ৰায় মাৰুতি ভাল মানুহে বিচাৰে স্কুল ডিউটিৰ কাৰণে বিচাৰে, যদি স্কুল ডিউটি বা ভাড়া মাৰিবলৈ তেনেকুৱা কমাৰ্চিয়েল কাৰণত যদি কোনোবাই বিচাৰি আছে, এম্বুলেঞ্চ বনাবৰ কাৰণে কোনোবাই মাৰুতি ভাল কণ্ডিশ্যনৰ বিচাৰি থাকে, তেতিয়া আমাৰ ইয়াত যোগাযোগ কৰিব পাৰে। একদম ভাল কণ্ডিশ্যনৰ, গুড কণ্ডিশ্যনৰ, ক'তো পচা নাই গাড়ী। আমি ফুল গেৰেণ্টি দিম। বডি অৰিজিনেল পেইণ্টত আছে, গাড়ী ধুনীয়া হৈ আছে। 2017 মডেলৰ গাড়ী হয়। আমি এখন ৰাখিছোঁ, প্ৰাইচ ৰাখিছোঁ 240 ৰাখিছোঁ, ইনক্লুডিং ট্ৰান্সফাৰ চব মানে ট্ৰান্সফাৰ কাগজ পত্ৰ কৰি মেলি আমি 240 ৰাখিছোঁ। অন টেবল আৰু অলপ ডিছকাউণ্ট হ'ব। আপোনালোকক দেখুৱাইছোঁ, লুকটো দেখাই দিছোঁ। আৰু আছে এইখন আপোনাৰ এল্টো K10 হয়। এল্টো K10 2013 লাষ্টৰ মডেল হয়, VXI টপ ভেৰিয়েণ্ট হয়, অল্ড লুকছৰ টপ ভেৰিয়েণ্ট মডেল হয়। আপুনি চাব পাৰে গাড়ী একদম ধুনীয়া হৈ আছে কণ্ডিশ্যন। কণ্ডিশ্যন ধুনীয়া আছে গাড়ী, আপুনি চাব পাৰে। AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি পাব ইয়াত। আৰু গাড়ী আপোনাৰ ৰানিং হৈছে 63,000 কিলোমিটাৰ ৰানিং হৈছে। 63,000 কিলোমিটাৰ ৰানিং হৈছে। চিট কভাৰৰ পৰা আদি কৰি গাড়ী কণ্ডিশ্যন একদম ধুনীয়া আছে, অৰিজিনেল পেইণ্টত আছে গাড়ী। কোনোবাই যদি K10 আপোনাৰ নিউ লুকছটো নিবিচাৰি অল্ড লুকছ কোনোবাই যদি বিচাৰি আছে, এখন ট্ৰাই কৰিব পাৰে। VXI টপ মডেল হয়। এখন আমি 240 কৈ আছোঁ, ইনক্লুডিং ট্ৰান্সফাৰ। এখন আছে আপোনাৰ কোনোবাই যদি আপোনাৰ গাড়ী এখন ল'ব বিচাৰে, কিছুমান মানুহ এনেকুৱা থাকে গাড়ী এখন ল'ব বিচাৰে, পইচা কমটি আছে, বাজেট কমটি, এচিও লাগে, আপোনাৰ কাগজ পত্ৰ অ'কে লাগে, তেনেকুৱা বহুত মানুহে বিচাৰি থাকে গাড়ী। আপোনাৰ ল' বাজেটত গাড়ী লাগে বুলি কয়। কোনোবাই যদি আপোনাৰ ল' বাজেটত এচি সুবিধা উপভোগ কৰিব বিচাৰিছে, তেতিয়া আমাৰ ইয়াত কণ্টেক্ট কৰিব পাৰে। এইখন গাড়ী আমি নিশ্চয় কম দামত দি আছোঁ। কাগজ পত্ৰ চব ট্ৰান্সফাৰ কৰি মেলি আমি 1 লাখত দি আছোঁ। অনলি 1 লাখত দি আছোঁ উইথ AC। আপোনাৰ এলেক্স হয়, এল্টো এলেক্স, কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি আমি 1 লাখত দি দিম এখন। AC পুৰা ৰানিং আছে, বডি কণ্ডিশ্যন গুড। চাব পাৰে বডি ভালকৈ দেখাই দিয়ক। বডিখিনি আপুনি ধুনীয়া আছে, বডি ক'তো পচা নাই। গাড়ী একদম চিল পেক ইঞ্জিন, চাই ল'ব পাৰে। ধুনীয়া গাড়ী আপোনাৰ কালাৰ চাওঁ, একো কোনো দাগ এটা নাই। আপোনাৰ দেখুৱাই দিছোঁ ধুনীয়াকৈ, ধুলি লাগি আছে, দেখুৱাই দিছোঁ, একো প্ৰব্লেম নাই। যদি কম বাজেটত যদি ভাড়া মাৰিবৰ কাৰণে যদি বলেৰো গাড়ী বিচাৰি আছে, মানে ভাড়া মাৰিবৰ কাৰণে বহুত মানুহে 3 লাখৰ ভিতৰত বলেৰো বিচাৰে। বলেৰো প্ৰায় 3 লাখৰ ভিতৰত নাপায়। আমাৰ ইয়াত পাই যাব। আমাৰ ইয়াৰ লগত কণ্টেক্ট কৰিলে পাব। গাড়ী 2012 চনৰ হয়। গাড়ী কণ্ডিশ্যন চব ধুনীয়া হৈ আছে, একদম গুড কণ্ডিশ্যন। অলপ ৱাছ কৰিবলৈ আছে, যিহেতু আমাৰ গেছ ডিলাৰটো অ'পেন হৈ আছে বৰ্তমান। আপোনাৰ অ'পেন হোৱাৰ কাৰণে বাহিৰৰ মেইন ৰোডৰ ধূলিখিনি অলপ আহি যায়। আমাৰ ধুবলৈ মানে তেনেকৈ টাইম নুকুলাই। আমি ধুই মেলি যেতিয়া কোনোবা এজন কাষ্টমাৰ আমাৰ ওচৰত ল'বলৈ আহিব, আমি কমপ্লিট ছাৰ্ভিচিং কৰি ধুনীয়াকৈ ধুই মেলি আমি পলিচ কৰি ধুনীয়াকৈ কৰি মেলিয়ে দিম। গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰে। টায়াৰ পৰা এল'ভিল লাগি আছে, 5টা টায়াৰ এল'ভিল লাগি আছে। বলেৰো আপোনাৰ এখন VLX হয়, VLX টপ মডেল হয় এখন বলেৰো। 4টা পাৱাৰ উইণ্ডো পাব, AC পাব, পাৱাৰ ষ্টিয়াৰিং পাব। গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। আমি 3 ভিতৰত কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি কিনে দিম 290 দিম। 290 ইনক্লুড ট্ৰান্সফাৰ। বলেৰো আপুনি ট্ৰাই কৰিব পাৰে। এইটো মডেলৰ বলেৰো প্ৰায় আপোনাৰ কম দামত নাপায়, হ'লেও আমি 290 দিম। কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি মেলি 290 দিম। গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে। হাফ চেল্ফ মাৰিলে গাড়ী ষ্টাৰ্ট হ'ব, কোনো ইঞ্জিনৰ ট্ৰাবুল নাই। কোনোবা যদি মনত কাৰোবাৰ যদি ডাউট আছে, বোলে নাই ইঞ্জিনৰ কিবা কমপ্লেইন আছে নেকি, কিবা আছে নেকি, মেকানিক লৈ আহিব পাৰে। আপুনি চাব, চাই মেলি পচন্দ হ'ব, তাৰপিছত গাড়ী ল'ব। একদম কালাৰ একদম অ'কে আছে, দেখুৱাই দিছোঁ আপোনালোকক। কালাৰ অ'কে আছে, একো প্ৰব্লেম নাই। আপোনালোকে আহি এবাৰ চাই যাব, নিজে আহি ভিজিট কৰি যাব। আৰু ভিডিঅ'ত চোৱা, নিজে আহি চোৱা বহুত ডিফাৰেঞ্চ। আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ' বনাই দেখুৱাইছোঁ। সেই আপোনালোকে যিসকল ল'ম বুলি আহিছে, তেওঁলোকে এবাৰ আহি ভিজিট কৰি যাওক। ভিজিট কৰি নিজে একদম মন পচন্দে চাই যাব। সকলোবিলাক গাড়ী এইবিলাক আছে। আপোনাৰ অমিনিয়া আছে, মাৰুতি চুজুকি আছে, এল্টো K10 আছে, সকলোবিলাক যি গাড়ী লাগে আপোনালোকক। আৰু এইখন আছে আপোনাৰ I10 আছে, একদম ফ্ৰেছ লুকৰ গাড়ী। আপোনাৰ I10 ইৰা প্লাছ হয়। আমাৰ এইটো 2011 মডেলৰ হয়। কোনোবাই অফিচিয়েল কামত ইউজ কৰিব পাৰে। আমাৰ যদি গাড়ী বিচাৰি আছে, এখন আপোনাৰ একদম চবচে বেষ্ট গাড়ী হয় I10 ইৰা প্লাছ। গাড়ী কণ্ডিশ্যন চব একদম টায়াৰ কণ্ডিশ্যন, 4টা টায়াৰ একদম নতুন লাগি আছে গাড়ী। আৰু গাড়ী বেছি চলা নাই, 70 কিবা এটা চলিছে। গাড়ী কণ্ডিশ্যন চব একদম ধুনীয়া হৈ আছে। গাড়ী আপোনাৰ কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি দিম, ধুনীয়াকৈ কৰি দিম। ছাৰ্ভিচিং আমি কৰি দিম ধুনীয়াকৈ। কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি মেলি আমি 175 ৰাখিছোঁ। এখন দেখাই দিয়ক ধুনীয়াকৈ। ইৰা প্লাছ হয় I10। আৰু এইপিনে আছে
আমাৰ এখন এল্টো K10 আপোনাৰ নিউ লুকছত হয়, BS4 হয়, 2016 মডেল BS4 গাড়ী হয়। আপুনি আগফালৰ পৰা দেখাই দিয়ক ধুনীয়াকৈ গাড়ী চব কালাৰ চব একদম ধুনীয়া হৈ আছে গাড়ী চব কালাৰ চব একদম ধুনীয়া। আমি অল্ড লুকছৰ বহুত গাড়ী দেখালো K10 অল্ড লুকছৰ 2-3খন আমাৰ ওচৰত ষ্টক আছে। এবাৰ নিউ লুকছৰ দেখাইছো নিউ লুকছৰ K10 চব VXI টপ ভেৰিয়েণ্ট গাড়ী হয় VXI মডেল এল্টো K10 VXI হয় 53,000 সামথিং এনেকুৱা চলিছে গাড়ীখন। আমি ট্ৰান্সফাৰ কৰি এখন 290 ৰাখিছো ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ। কোনোবাই যদি আপোনাৰ নাই বোলে গাড়ীখন আমি চাই ল'ম নিজে চাই মেলি আহি কিনে দাম দৰ মিলাম তেনেকৈ অন টেবুল আমি আৰু অলপ ডিছকাউণ্ট কৰি দিম। চাই লওক কালাৰ চালাৰ একদম ধুনীয়া হৈ আছে গাড়ী ফ্ৰেছ লুকৰ গাড়ী হয় নিউ লুকছৰ VXI K10 VXI হয়। তাৰপিছত এইফালে আমাৰ আছে এল্টো LX 2007 মডেলৰ এল্টো LX এখন আছে। এখন কোনোবাই যদি বোলে ব্লেক কালাৰ LX নলয় বোলে চেৰি কালাৰ লাগে LX চেৰি কালাৰটো আমাৰ ওচৰত আছে চাই ল'ব পাৰে LX। এটা LX হ'লেও গাড়ীখন কণ্ডিশ্যন পুৰা ধুনীয়া হৈ আছে। 2029লৈকে আপোনাৰ টেক্স আপডেট পাব যিহেতু আমাৰ টেক্স নতুন টেক্স দিয়া হৈছে ৰিটেক্স দিয়া হৈছে 2029লৈকে টেক্স পাব 29লৈকে টেক্স পাব। AC ৰানিং আছে গাড়ী চিট কভাৰ একদম ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন একদম টপ হৈ আছে গাড়ী চাই ল'ব পাৰিব টায়াৰ চাই কণ্ডিশ্যন চাব পাৰে এটা ধুনীয়া হৈছে কালাৰ চালাৰ একদম কাগজ পত্ৰ আমি সব ট্ৰান্সফাৰ কৰি ইনক্লুড ট্ৰান্সফাৰ থাকিব। ইয়াত এখন আমি 135 কৈছো আৰু কিবা এটা চাই দিম ট্ৰান্সফাৰ কৰি আমি 135 কৈছো অন টেবুল আমি আৰু ডিছকাউণ্ট কৰিম মাত্ৰ 135 সব মানে ক্লিয়াৰ কৰি মেলি 135 AC পাব কাগজ পত্ৰ আপোনাৰ টেক্স পাব 2029লৈকে টেক্স পাব। আজিকালি যেহেতু আপোনাৰ 2010-12 চনৰ গাড়ীও বহুত মানুহে কয় নাই বোলে 1-20-30-10-12 চনৰ গাড়ীও পায় হয় পায় নাপায় বুলি নকওঁ আমি 2012 চনৰ গাড়ীও পায় কিন্তু টেক্স থাকে মাত্ৰ আপোনাৰ 25-26লৈকে টেক্স থাকে। যেহেতু আপোনাৰ আজিকালি কাগজ পত্ৰৰ কাৰণে মানুহে বেছি হেম্পাৰ হয় কিবা হয় আমি সেইটো মানুহক মানে জ্বালা দিয়া নাই। আমাৰ নিজৰ ফালৰ পৰা আমি কাগজ পত্ৰ সব ক্লিয়াৰ কৰি থৈছো। আমাৰ গাড়ী সব আপোনাৰ 5 বছৰ 6 বছৰ টেক্স থকা গাড়ীয়ে পাব টেক্স থাকিব। আমাৰ এখন নতুন টেক্স দিয়া হৈছে যেহেতু এখন আমাৰ আৰু 5 বছৰ আপুনি গোটাগুটি টেক্স পাব আৰু টেক্স পোৱা গাড়ী হয় প্লাছ আপোনাৰ গাড়ী কণ্ডিশ্যন সব ধুনীয়া হৈ আছে। এখন আমি একদম ল' প্ৰাইচত এৰি আছো 135 ইনক্লুডিং ট্ৰান্সফাৰ। যদি কোনোবা দুৰ্গা পূজাৰ আগত যদি কোনোবা কাষ্টমাৰ আহে আৰু যদি ল'ব বিচাৰে কোনোবা মানুহ আহে যদি আমি অন টেবুল আমি ডিছকাউণ্ট আৰু কৰি দিম আৰু চাই দিম কিবা এটা আৰু গাড়ী আমাৰ আহি আছে বৰ্তমান যেহেতু আমাৰ এতিয়া দেখিছে আমাৰ ডিলাৰটো অলপ মানে যোনটো আমাৰ পাৰ্কিং প্লেচ সেইটো বনি আছে এইটো চাইডেও বনিব এইটো চাইডটো বনি গ'ল এইটো চাইডে বৰ্তমান বনোৱা হৈ আছে। আমাৰ মাটি চাটি পেলাই মেলি এইখিনি কামখিনি কৰাই আছো। আমাৰ ষ্টকত আৰু গাড়ী আছে বলেৰো আছে এল্টো 800 আছে আমাৰ সেইখিনি গাড়ী আহিবলৈ আছে। যেহেতু এতিয়া পূজাৰ বতৰ আমি পূজাৰ বতৰ বুলি এটা ভিডিঅ' বনাই দিছো ছেকেণ্ড টাইম আপুনি যেতিয়া নেক্সট ভিডিঅ'টো যেতিয়া লৈ আহিব আমাৰ গাড়ী আৰু ষ্টক থাকিব আৰু 10-15খন গাড়ী আমাৰ ওচৰত ষ্টক থাকিব আপুনি দেখাই দিব পাৰিব। বৰ্তমান আমাৰ ষ্টকত আৰু আছে বলেৰো ZLX পাব যোনটো কোনোবাই যদি ব্লেক কালাৰ বলেৰো লোৱা নাই তেতিয়া ZLX যদি বলেৰো লাগে হোৱাইট কালাৰ বলেৰো ZLX আছে আমাৰ ওচৰত এল্টো 800 চিলভাৰ কালাৰ আছে 2016 মডেলৰ আৰু মাৰুতি এতিয়া বৰ্তমান ইয়াত নাই আপোনাৰ ৰাখিবলৈ জেগা হোৱা নাই। মাৰুতি যদি কোনোবাই চিলভাৰ কালাৰত নালাগে মোক হোৱাইট কালাৰত মাৰুতি 800 লাগে ক'লে মাৰুতি 800 হোৱাইট কালাৰত পাব। এনেকৈ আমাৰ ভালেমান গাড়ী আৰু লোৱা আছে পাৰ্কিঙত যেহেতু আহি পোৱা নাই পাৰ্কিঙত আমাৰ জেগাটো বনিবলৈ এতিয়াও বাকী আছে অলপ আমাৰ যেহেতু নতুন এইটো আমাৰ যেতিয়া কমপ্লিট হ'ব গোটেইখিনি গাড়ী ইয়াত আপোনাৰ শ্ব' কৰি দিয়া হ'ব। আপোনালোকক গাড়ীখিনি দেখালো খালি ভিতৰ ভাগতো দেখাব নোৱাৰিলো যে আমাৰ দাদা আছে দাদাজনে মানে চাবি যিটো বেগ আছে চাবি বেগটো ঘৰত মানে খোৱা খুন্দাকৈ আহোঁতে মানে ঘৰত পাহৰি আহিলে সেইকাৰণে মই আজি ভিডিঅ'টো আপোনালোকৰ গাড়ীবিলাকৰ বাহিৰে আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিলোঁ। নেক্সট ভিডিঅ' আপোনালোকে আহিব ভিজিট কৰিব নেক্সট ভিডিঅ' আপোনালোকৰ মাজলৈ সুন্দৰকৈ একদম দৰ্জা খুলি আপোনালোকৰ ভিতৰৰ চিট কেনেকুৱা কি কিমান চলিছে কি সকলোখিনি মানে একদম মানে প্ৰেক্টিকেল দেখাবলৈ চেষ্টা কৰিম। আজি মানে দুখিত যিসকল মানে দাদাজনে বেগটো ঘৰত ৰাখি আহিলে সেইকাৰণে আপোনাক খুলি ভিতৰ ভাগ দেখাব নোৱাৰিলোঁ। নেক্সট ভিডিঅ'ত যেতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াম একদম সুন্দৰকৈ মানে ভিতৰ ভাগত চিট কেনেকুৱা সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি ডিলাৰলৈ আহে যদি কম বাজেটৰ ভিতৰত লাগে বুলি কয় যি বহুতে ভাবে সপোনৰ গাড়ী এখন ল'বলৈ ইচ্ছা থাকে বহুতে পইচা অভাৱ ল'ব নোৱাৰে বহুতে কম লাখৰ ভিতৰত ল'ম আপোনাৰ 80-90 টকা পালে ল'ম লাখৰ ওপৰত লয় এনেকুৱা আপোনাৰ ধৰক লাখৰ ভিতৰত গাড়ী বিচাৰিলে পোৱা যাব নাই পাব দাদা লাখৰ ভিতৰতো পাব। আমাৰ ওচৰত আপোনাৰ 80,000ৰ পৰা ষ্টাৰ্টত গাড়ী আছে 80,000ৰ পৰা ষ্টাৰ্টিং গাড়ী পাব আমাৰ ওচৰত আৰু 80,000ত বোলে আপোনাৰ নন AC গাড়ী পাব তেনেকুৱা নহয় AC থকা গাড়ী আমি 80,000ত দিম 80, 85, 90, 1 লাখ মানে লাষ্ট আমাৰ ওচৰত 80,000ৰ পৰা ষ্টাৰ্ট আছে 80,000 মই AC পাৱাৰ উইণ্ডো থকা গাড়ী দি দিম আপোনাক
তাৰমানে আপোনাৰ ধৰক 80,000 হ'ব এটা কি কাগজ পাতি মানে থাকিব নে কাগজ পাতি আপোনাৰ চাওক আমাৰ যিকোনো গাড়ী আমাৰ ইয়াৰ পৰা ডিলাৰৰ পৰা ল'ব কাগজ পাতি কোনো খেলি মেলি নাপায় প্ৰথম কথা ছেকেণ্ড কথা হৈছে আমি বোলে 80,000 দিছোঁ কাগজ পত্ৰ খেলি মেলি বা কাগজ ফেল টেক্স ফেল তেনেকুৱা গাড়ী নিদিওঁ অল ডকুমেণ্টছ ক্লিয়াৰ কৰি 80 পাব সেই যে আপোনালোকে যে মন পচন্দৰ গাড়ীখন দুৰ্গা পূজা উপলক্ষে আগতীয়াকৈ আপোনালোকে পুৰা মানে সুন্দৰ অফাৰ দি আছে আপোনালোকে আহিব পাৰে সকলো গাড়ীৰ লগতে কিবা এটা নহয় কিবা এটা অফাৰ দিছে আপোনালোকে আহিব পাৰে মন পচন্দৰ গাড়ীখন লৈ যাব পাৰে আৰু যদি স্পেচিয়েলি দুৰ্গা পূজা আগত যিসকলে গাড়ী ল'ম বুলি তেওঁলোকে যদি আহে সম্পূৰ্ণ একদম মানে বহুত ভাল ডিছকাউণ্ট দিব সেই ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে ফাৰ্ষ্টৰ পৰা সকলোকে চাই যাব বুলি আশা ৰাখিলোঁ আৰু যদি বন্ধু আপোনালোকে যদি ফেচবুকত চাই তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ আশা ৰাখিলোঁ ধন্যবাদ অন্য এটা ভিডিঅ'তে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই